নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মই বৰ্তমান এৰী পলু পুহি আছোঁ। ভাবিলোঁ আপোনালোকৰ মাজলৈ সৰু ভিডিঅ' এটা আগবঢ়াওঁ। এয়া দেখিছে পলুটোৱে কিদৰে পাতখিলা খাই আছে, এৰা পাতখিলা। পাতটো খোৱা ষ্টাইলটো বহুত বেলেগ হয়, যিহেতু অলপ দেৰি বহি বহি পাত এখিলা হাততে লৈ পলুটো কেনেদৰেনো খাই আছে, পাতখিলা হাততে ধৰি চাই আছোঁ আধা ঘণ্টামান। মই এটা পলু খোৱা সকলো পদ্ধতি কেনেদৰে খায় সকলোখিনি চালোঁ। ভাবিলোঁ আপোনালোকলৈও এটা ভিডিঅ' দ্বাৰাই মই আপলোড দিওঁ, যিহেতু প্ৰায় মই কাপোৰৰ ভিডিঅ' আগবঢ়াওঁ। এৰী কাপোৰ মই যিহেতু বিক্ৰী কৰোঁ, সেইবাবে মই এৰী পলু পোহা নিয়মৰ বিষয়ে অলপ বুজাই দিওঁ আপোনালোকক। চবেই হয়তো জ্ঞাত এই বিষয়ে, পোহাবিলাকে জানেই কেনেদৰে পোহে। দেখিছেনে পাতখিলা ঠাৰিডাল কেনেকৈ উলিয়াই পেলালে খায়। বহুত টাইম মই চালোঁ, সেয়া দেখিছে কেনেকৈ লাটটো পৰি যায় খোৱাৰ পাছত। সিহঁতক এয়া পাত আধা ঘণ্টামান সময় মই বহি বহি চাই আছোঁ। পলুবোৰ সেইয়া দেখিছে, পলুখিনি এইবোৰ থোকত দি থৈছোঁ। বেছি নহয়, অলপ হ'লেও পোহা এটা চখ, ভাল লাগে পুহি। মানে সেই চখতে পুহিছিলোঁ। পাতৰ বহুত অভাৱ, যিহেতু বহুতে পুহিছে এইবাৰ এৰী পলু। এৰা পাত পাবলৈ বহুত টান হৈছে। বহুত দূৰণিৰ পৰা আনিছোঁ পাতবোৰ। ৰাতিপুৱাই যাওঁ পাত বিচাৰি। দেখিছে এয়া এৰী পলুখিনি সেই পাত খাই আছে। এয়া কি ধুনীয়াকৈ পাত খাই আছে। মাজে সময়ে বহি পলুখিনি চাওঁ কেনেদৰে। এয়া দেখিছে ফাইনেলি আজি পকা ওলাইছে দেই। এয়া দেখিছে পকা পলু কেনেদৰে আগত ৰখি আছেহি। এয়া জালিত দিছোঁ। এয়া দেখিছে শুকান কলপাতত এয়া বাঁহ ল'ব, যিহেতু শুকান বস্তুত বাঁহ লয়। এয়া দেখিছে পলুবোৰ হাতেৰে ধৰি এয়া জালিলৈ দিছোঁ। বেছি নহয় কম। এয়া দেখিছে পকা পলুকেইটা, বৰ ভাল লাগে পকা পলু ধৰি। মই বৰ ভাল পাওঁ যিহেতু। এয়া পলুখিনি পকিব যেন লাগিছে আজি ভৰপক। এয়া পাতবোৰ এনেকৈ বান্ধি বান্ধি আনোগৈ। দেখিছে পাতখিনি জালিত ইমান বগাইছে। এয়া দেখিছেনে কিমান বগাইছে পলুখিনিয়ে। আপোনাৰ তললৈ এয়া লানি হৈ বগাই আছে গোটেই। দেখিছে কিমান বগাইছে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।